মানকাছৰ বিধানসভা সমষ্টিৰ মলাখোৱাত ব্ৰহ্মপুত্ৰৰ খহনীয়া তাণ্ডৱ খহাই নিছে ব্ৰহ্মপুত্ৰৰ শ শ বিঘা মাটি কেইবা শতাধিক পৰিয়াল গৃহহীন। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সদৰ হাতশিঙিমাৰী নিকটৱৰ্তী মলাখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেড়াবাঙা আৰু ভুটিয়াবাঙা গাঁৱত যোৱা দুমাহ ধৰি ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত তাণ্ডৱ চলাই কেইবা শতাধিক পৰিয়াল গৃহহীন কৰা ঘটনাই নৈপৰীয়া ৰাইজক আতংকিত কৰি তুলিছে। উল্লেখযোগ্য যে বিগত বানপানীৰ আগৰে পৰাই ভুটিয়াবাঙা আৰু ভেড়াবাঙা গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই তাণ্ডৱ সৃষ্টি কৰি আহিছে। খহনীয়াৰ এই তাণ্ডৱৰ ফলত ব্ৰহ্মপুত্ৰৰ পাৰ চপৰে খহাই নিছে। উক্ত এলেকাৰ কেইবাশ পৰিয়াল গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হৈছে। গৰাখহনীয়াত গৃহহীন হৈ বেটি মাটি ব্ৰহ্মপুত্ৰত যোৱা ভূমিহীন লোকে বেলেগৰ মাটি ভাড়াত লৈ একাংশ গৃহহীন পৰিয়ালে কোনোমতে আশ্ৰয় গ্ৰহণ কৰি আছে আৰু আন একাংশই মৰমৰ গাঁওখন ব্ৰহ্মপুত্ৰ নদীৰ মাজত যোৱাক দূৰ দূৰলৈ গুচি গৈছে। মোৰ ঘৰ ভাৰী ভাঙিছে, মোৰ দেউতাৰ ভাঙিছে, মোৰ ককাৰ ভাঙিছে, মোৰ জেঠাৰ ভাঙিছে, আমাৰ গাঁওবালী গাঁৱৰ বহুত ঘৰ ভাঙিছে। আজি আমাৰ থাকা জাগা নাই। ক'ত আছে কেনেকে? এতিয়া আমি এই পথাৰতে আছো। এতিয়া এটা টিন ওপৰত দি এনে বেৰ চেৰ একো নাই, এনে আমি আছো। আজি বহুদিন ধৰি এনেকৈ আছো। ইফালে ভাঙি আহে। কোনো ব্যৱস্থা লোৱা নাই? চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই আজিলৈকে। কি বিচাৰ আপোনালোকে? এতিয়া আমাক যেনেকে হোক আমাৰ নদী ব্ৰহ্মপুত্ৰ নদী ৰোধ কৰিব লাগে। আমি নহলে থাকিব নোৱাৰো। বহুত মানুহ এতিয়া চব হাহাকাৰ লাগি গৈছে। ঘৰ বাৰী ভাঙি গুচি গ'ল। কোনো মানুহে আমাক দেখা নাই। চৰকাৰৰ ফালৰ পৰা আহিছিল, সাংবাদিকে আহিছিল, আহি চাই গুচি গ'ল। ইউটিউবৰ আহিছিল, মতিয়ৰ মণ্ডল চাহাবো আহিছিল, আহি কেনে চাই ঘূৰি গৈছে। একো কাম কৰা নাই। MDC আহিছিল, কোনো কাম কৰা নাই। এনেকৈ ভাঙি আছে। আমি আমাৰ থাকা জাগা নাই, খাবলৈও নাপাওঁ। খোৱা দোৱা 3-4 দিন ধৰি খোৱা নাই। কেতিয়াবা আমাৰ বাচ্চাও খাব নোৱাৰে। মানকাছৰ পৰা মিজানুল ইছলামৰ ৰিপৰ্ট, নিউজ টুডে অসম।